Amak na lagi. Kami nubuju. Sehendang luanay. ছাত্ৰ সংগঠনৰ আহ্বানত আজি আমি ডবকা আঞ্চলিক ছাত্ৰ সন্থা আৰু ডবকা নাৰী শক্তিৰ উদ্যোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ৰাতিপুৱা 11 বজাৰ পৰা 2 বজালৈকে আমাৰ এই কাৰ্যসূচী থাকিব। যেতিয়ালৈকে বাতিল নকৰে আমি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশত যি কাৰ্যসূচী ল'ব লাগে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰিবলৈ।